হয়, বিহু আৰু ঝুমুৰৰ পিছত এবাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰিকল্পনা অনুসৰি অসমৰ এটা অতি সন্মানীয় জনগোষ্ঠী বড়ো জনগোষ্ঠীৰ অতি মৰমৰ সাংস্কৃতিক সমল বাগৰুম্বাক আমি একক স্থানত বৃহৎ আৰু বৰ্ণাঢ্য আয়োজনেৰে দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিৰে সমগ্ৰ বিশ্ববাসীৰ আগত তুলি ধৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। বড়ো সমাজৰ সকলো দল সংগঠন সাংস্কৃতিক বিশেষজ্ঞসকলৰ পৰামৰ্শ অনুসৰি আমি এটা বাগৰুম্বাৰ নাচৰ আৰ্হি আমি প্ৰস্তুত কৰিছিলোঁ আৰু সেই নাচৰ আৰ্হি ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত শিল্পীসকলে অনুশীলন কৰি যোৱাকালি গুৱাহাটীত আহি উপস্থিত হৈছেহি। আজিৰ পৰা 16 তাৰিখলৈকে, আজি 12 তাৰিখ, 12, 13, 14, 15, 16 এইকেইদিন গুৱাহাটীৰ এই অৰ্জুন ভোগেশ্বৰ বৰুৱা ষ্টেডিয়াম প্ৰাংগণত সকলোৱে একেলগে সেই আৰ্হিৰ অনুশীলন কৰিব, সেই নাচৰ অনুশীলন কৰিব আৰু অহা 17 তাৰিখে আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সন্মুখত আমি এই বাগৰুম্বা দহৌৰ এই মন্ত্ৰমুগ্ধকৰ নৃত্য আমি উপস্থাপন কৰিম। মোৰ বিশ্বাস আমি যেনেকৈ বিহু বিনন্দীয়া অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ বিশ্ববাসীক অসমৰ শক্তিশালী সাংস্কৃতিক পৰিচয় তুলি ধৰিবৰ কাৰণে সক্ষম হৈছিলোঁ, আমি ঝুমুৰ বিনন্দিনীৰ জৰিয়তে অসমৰ 200 বছৰীয়া চাহ শিল্পৰ ইতিহাসৰ লগতে এই চাহ শিল্পৰ লগত জড়িত হৈ থকা আদিবাসী চাহ জনগোষ্ঠী সমাজৰ জীৱনশৈলীক আমি তুলি ধৰিবৰ কাৰণে সক্ষম হৈছিলোঁ। ঠিক তেনেধৰণে বড়ো সমাজৰো ৰীতি নীতি, কৃষ্টি সংস্কৃতি, আধ্যাত্মিকতা, পৰম্পৰা, লোক অলংকাৰ, লোক বাদ্য, লোক সাজপাৰকো আমি বৰণীয়া ৰূপত মনোমোহা ৰূপত সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ম। আৰু মই ভাবোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো পৰিকল্পনা যে অসমখনক আমি আগুৱাই লৈ যাবলৈ হ'লে আমি আমাৰ শিপাৰ লগত নতুন প্ৰজন্মক সম্পৃক্ত কৰি ৰাখিব লাগিব। আমি আমাৰ শিপাৰ কথা নতুন প্ৰজন্মই জানিব লাগিব, চৰ্চা কৰিব লাগিব, প্ৰচাৰ কৰিব লাগিব, প্ৰসাৰ কৰিব লাগিব। তেতিয়াহে স্বাভিমানী একটা জাতি আমি গঠন কৰিব পাৰিম আৰু অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ বিচিত্ৰতাৰে যি বৃহৎ অসমীয়া সমাজ নিৰ্মাণ হৈছে, মই ভাবোঁ যে ইটো জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি সিটো জাতি জনগোষ্ঠীয়ে জানিব লাগিব, বুজিব লাগিব, বিনিময় কৰিব লাগিব আৰু তেতিয়া এডাল এনাজৰীৰে আমি বান্ধ খাম আৰু এই এনেধৰণৰ পৰিৱেশৰ জৰিয়তে অসমৰ প্ৰতিও জনসাধাৰণ আকৃষ্ট হ'ব। নতুন চিন্তাৰে অসমখনক আমি আগুৱাই লৈ যাব পাৰিম। ব্যৱসায় বাণিজ্যৰ পৰা আৰম্ভ কৰি ঔদ্যোগিকৰণৰ ক্ষেত্ৰখনতো আমাৰ এই বৈচিত্ৰ্যপূৰ্ণ সম্ভাৱনাৰে আমাৰ দেশী বিদেশী পৰ্যটকসকলক আকৰ্ষণৰ জৰিয়তে আমাৰ অৰ্থনৈতিক পৰিকাঠামো আগন্তুক দিনত শক্তিশালী হ'ব, য'ত নতুন প্ৰজন্মই আমাৰ যুৱ শক্তিয়ে নতুন চিন্তাৰ খোৰাক পাব আৰু যিয়ে সকলোকে স্বাভিমানেৰে জীয়াই থকাৰ বাট মুকলি কৰিব। গতিকে বহু দৃষ্টিভংগী লৈ এই বাগৰুম্বা দহৌৰ দৰে অনুষ্ঠান আমি আয়োজন কৰিছোঁ। কালি দেখা গৈছে যে ৰেজাউল কৰিমে এটা মন্তব্য কৰিছে যে ধুবুৰীক আপোনাৰ শিৱসাগৰত তিনিচুকীয়া বনাব, এনেকুৱা ধৰণৰ মন্তব্য কৰিছে। কংগ্ৰেছৰ ছত্ৰছায়াতে ইতিমধ্যে অসমখন মিয়া বাংলাদেশীৰ এটা বিচৰণথলীলৈ পৰিণত হ'ল। কাৰণ ছাৰ ছাদুল্লাই মৈমনছিঙীয়া মিয়া আনি যেতিয়াৰ পৰা সংস্থাপিত কৰিছিল গ্ৰ' মোৰ ফুডৰ জৰিয়তে, তেতিয়াৰ পৰাই অসমৰ জনগাঁথনি সম্পূৰ্ণ ৰূপত সলনি হোৱাৰ পথ প্ৰশস্ত হৈছিল। আৰু সেই কথাক অনুধাৱন কৰিয়ে 1979 চনৰ পৰা 6টা বছৰ অসমৰ জনসাধাৰণে অস্তিত্ব ৰক্ষাৰ কাৰণে আন্দোলন কৰিব লগা হৈছিল। উদ্দেশ্য আছিল যাতে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী সুৰক্ষিত হৈ থাকে। তাৰ কাৰণে 860 জন লোক শ্বহীদ হৈছিল, হাজাৰজনে পংগুত্ব জীৱন আঁকোৱালি ল'ব লগা হৈছিল, হাজাৰ জীয়ৰী বোৱাৰী আজি ধৰ্ষিতা হ'ব লগা হৈছিল। গতিকে সেই যি অস্তিত্বৰ সংকট, সেই অস্তিত্বৰ সংকট কোনে কঢ়িয়াই আনিছিল? কংগ্ৰেছে কঢ়িয়াই আনিছিল। ছাৰ ছাদুল্লাৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী সময়ৰ সকলো মুখ্যমন্ত্ৰীয়ে সেই দৃষ্টিভংগীৰে আগবাঢ়ি গৈছিল। আজি অসম আন্দোলন হোৱাৰ সময়ছোৱাত মুখ্যমন্ত্ৰী আছিল হিতেশ্বৰ শইকীয়া, কংগ্ৰেছৰ শাসনকাল চলিছিল। পৰৱৰ্তী সময়ত এই কংগ্ৰেছে এইসকল মিয়া লোকক তেওঁলোকৰ বুকুৰ কুটুম বুলি সদায় গণ্য কৰি আহিছে, ভোট বেংক বুলি গণ্য কৰি আহিছে। গতিকে যিটো সময়ত খিলঞ্জীয়াই
অস্তিত্বৰ প্ৰতি প্ৰশ্ন ৰাখি আন্দোলন কৰিব লগা পৰিৱেশ সৃষ্টি হৈছিল, শ্বহীদ বৰণ কৰিব লগা হৈছিল। সেই ইছ্যুটো লৈ যেতিয়া কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সন্মুখত যদি ক'ব বিচাৰে যে ধুবুৰীৰ নিচিনাকৈ মই শিৱসাগৰ বনাম, ধুবুৰীৰ নিচিনাকৈ ডিব্ৰুগড় তিনিচুকীয়া বনাম, ইয়াতকৈ পৰিতাপৰ কথা খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ কাৰণে কেতিয়াও থাকিব নোৱাৰে। কাৰণ কংগ্ৰেছৰ এই নেতৃত্বৰ কাৰণেই এনেকুৱা ধৰণৰ মানুহবিলাকে আজি এই কথা ক'বৰ কাৰণে সাহস পাইছে। ইয়াক আমি ধিক্কাৰ জনাইছোঁ। আৰু কংগ্ৰেছৰ এই যি ব্লুপ্ৰিণ্ট, তেওঁলোকে কংগ্ৰেছে যি মিয়া লেণ্ড নিৰ্মাণ কৰিবৰ কাৰণে আজি অত দিনৰ পৰা যিটো প্ৰয়াস প্ৰচেষ্টা, বিভিন্ন মুখা পিন্ধি যি কাম তেওঁলোকে আগবঢ়াই লৈ গৈছে, এই ক্ষেত্ৰত আমি অসমৰ ৰাইজৰ সহযোগত ভাৰতীয় জনতা পাৰ্টীয়ে সকলো কামেই তেওঁলোকক আমি ব্যৰ্থ কৰিম। আৰু গৌৰৱ গগৈয়ে কৈছে যে হুইজ হিমন্ত বিশ্ব শৰ্মা বুলি ক'ব 10 বছৰ পিছত। তেওঁ কিয় প্ৰশ্ন নকৰিলে হুইজ ৰেজাউল কৰিম? তেওঁৰ পিতৃৰ দোহাই দি পিনি কৈছে হুইজ বদৰুদ্দিন আজমল। গৌৰৱ গগৈ আৰু তৰুণ গগৈ, তেওঁ মোৰ দেউতাৰ এটা উক্তি কথা কৈ পিনি তেওঁ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে, সহানুভূতি বিচাৰিছে। তৰুণ গগৈয়ে কাৰ কথা কৈছিল? হুইজ বদৰুদ্দিন আজমল। কিন্তু সেই বদৰুদ্দিন আজমলৰ মানুহে আহি তেওঁৰ মুখৰ আগত যেতিয়া সেই কথা ক'লে, তেওঁ লগে লগে কিয় ৰিয়েক্ট নকৰিলে? হুইজ কি ৰেজাউল কৰিম নে কোন? তেতিয়াহে আমি প্ৰকৃত তৰুণ গগৈ কোৱা সেই কথাষাৰৰ পুতেক হিচাপে আমি মানি ল'লোহেঁতেন। তেওঁ সমৰ্থন কৰিছে, তেওঁ কৈছে যে বড়ো অসমৰ ডেফিনেটলি সমৰ্থন কৰিছে। তেওঁ মিয়া লেণ্ড বনাবৰ কাৰণে তেওঁৰ সন্মুখত যেতিয়া এটা বক্তব্য দিছে, গতিকে শিৱসাগৰক মিয়া লেণ্ড বনাব গৌৰৱ গগৈ, তিনিচুকীয়াক মিয়া লেণ্ড বনাব গৌৰৱ গগৈ, ডিব্ৰুগড়ক মিয়া লেণ্ড বনাব, তেওঁৰ সন্মুখত যেতিয়া ক'বলৈ সাহস পাইছে, ডেট মিনছ তেওঁৰ সহযোগিতা আছে তাত। বড়ো অসমৰ কথাহে কৈছে বুলি কৈছে। বড়ো অসমৰ মিয়াক লৈ পিনি বড়ো অসম আমি কেতিয়াবা কল্পনা কৰোঁ নেকি? শংকৰ মাধৱ দেৱৰ এই অসমখনত আমি মিয়াক লৈ কেতিয়াবা আমি বড়ো অসমৰ কথা কল্পনা কৰোঁ নেকি? গতিকে কোনখন মিয়া বড়ো অসমৰ কথা গৌৰৱ গগৈয়ে কালি ক'ব বিচাৰিছে?